নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। সন্মুখতে আহি পৰিছে গণেশ চতুৰ্থী, গতিকে সেই গণেশ চতুৰ্থীৰ প্ৰথমতে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। সিদ্ধি দাতা ভগৱান গণেশ বাবাৰ অশেষ আশীৰ্বাদ আপোনালোকৰ জীৱনত বৰ্ষিত হওক, সেই বিষয়ে আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। আৰু গণেশ চতুৰ্থী কেতিয়ালৈ পৰিছে, কোনটো সময়ত আমি ভালকৈ পূজাখিনি কৰিব লাগিব, কি কি নিয়মে আমি গণেশ চতুৰ্থী পালন কৰিব লাগিব, সেই বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে মোৰ ফালৰ পৰা সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব, লগত সকলোলৈকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰিব। অতি সোনকালে আমাৰ চেনেলত 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে, অৰ্থাৎ 100K। গতিকে আপোনালোকে মৰম আশীৰ্বাদখিনি কৰিব আৰু সকলোৱে যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব। প্ৰথমতে আমি জানি ল'ব লাগিব 2025 চনৰ গণেশ চতুৰ্থী কেতিয়ালৈ পৰিছে, কোনটো সময়ত পৰিছে। বহুতেই সুধিয়ে আছিলে যে 26 আগষ্ট হ'ব নে 27 আগষ্ট গণেশ চতুৰ্থী আমি পালন কৰিব লাগিব। তো গতিকে সেই বিষয়ে মই আপোনালোকক জনাই ল'ব খুজিছোঁ। চাওক, পঞ্জিকা অনুসৰি সময়ৰ 2-4 মিনিট ইফাল সিফাল আপোনালোকে পাব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। সময়ৰ অকণমান বিভিন্ন জেগা অনুসৰি লেটিটিউড, লং লেটিটিউড বা দিক সিদ্ধ অনুসৰি অকণমান 2-4 মিনিট, 5-10 মিনিট ইফাল সিফাল হ'ব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। প্ৰথমতে সেইটো আপোনালোকক মই কনফাৰ্ম কৰি দিলোঁ যে অকণমান বেলেগৰ চেনেলসমূহ আপোনালোকে চালে সময়ৰ অকণমান ব্যৱধান দেখা পাব, সেইটো কোনো ডাঙৰ কথা নহয়, কাৰণ সকলোৰে গণনাসমূহ অকণমান বেলেগকৈ থাকে। তো যি কি নহওক, প্ৰথমতে 2026 চনৰ গণেশ চতুৰ্থী তিথিটো হৈছে, যিটো তিথি চতুৰ্থী তিথি, সেই তিথিটো আৰম্ভ হ'ব 26 আগষ্ট তাৰিখে মঙলবাৰ দুপৰীয়া 12:39 26 আগষ্ট মঙলবাৰ দুপৰীয়া 12:39 গণেশ চতুৰ্থী তিথিটো আৰম্ভ হ'ব, অৰ্থাৎ ভাদ মাহৰ শুক্লা চতুৰ্থী তিথিটো আৰম্ভ হ'ব। তাৰপিছত গণেশ চতুৰ্থী তিথিটো থাকিব 27 আগষ্ট বুধবাৰ দিনৰ 2:05 থাকিব। গতিকে আমি সকলোৱে বুধবাৰ দিন অৰ্থাৎ 27 আগষ্টটো গণেশ চতুৰ্থী তিথি হিচাপে পালন কৰিব লাগিব, আৰু গণেশ বাবাৰ বাৰ হিচাপেও বুধবাৰটো মানি লোৱা হয়। গতিকে সকলোৱে 26 আগষ্টটো আমি পালন কৰিব নালাগে, 27 আগষ্টটো আমি পালন কৰিব লাগিব। ইয়াৰ কাৰণ অৰ্থটো হ'ল, আমি সূৰ্য উদয় হোৱাৰ তিথি যিটো পোৱা হয় সেইদিনা সেই তিথিটো পালন কৰা হয়, কাৰণ আমি 26 আগষ্ট মঙলবাৰ দিনা সূৰ্য উদয়ত আমি সেই তিথিটো নেপাম। গতিকে আমি গণেশ চতুৰ্থী পালন কৰিলে 27 আগষ্ট বুধবাৰ দিনটো আমি পালন কৰিব লাগিব। সেই কথাটো আপোনালোকৰ ক্লিয়াৰ কৰি দিলোঁ। এতিয়া আহিছোঁ আমি সেইদিনা আমি কি নিয়মে পূজাখিনি কৰিব লাগিব। প্ৰথমতে যিখিনি পূজা হয় সেই পূজাখিনি কৰিবৰ কাৰণেতো আমি নিজে পবিত্ৰ হৈ ল'ব লাগিব, অৰ্থাৎ আমি নিজে গা পা ধুই চাফ চিকুণ হৈ ল'ব লাগিব। বুধবাৰ দিন 27 আগষ্ট প্ৰথমতে আপোনালোকে গা ধুব লাগিব। গা ধোৱাৰো কিছুমান নিয়ম আছে। সেইদিনা যিহেতু গণেশ চতুৰ্থী হয়, গণেশ বাবাৰ বাৰো হয় বুধবাৰ, আমি খুব ভাল বাৰো পাইছোঁ, পবিত্ৰ এটা তিথি। সকলো ভগৱানৰ পূজাৰ আগত সিদ্ধি দাতা ভগৱান গণেশ বাবাক পূজা কৰা হয়। গতিকে অনুগ্ৰহ কৰি সকলোৱে ভিডিঅ'ৰ কমেণ্ট বক্সত ওম গাং গণপতায়ে নমঃ, জয় গণেশ বাবা ইত্যাদি আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেপাহৰিব। তো 27 আগষ্ট 2025 বুধবাৰ দিনা আপোনালোকে গা ধোৱা পানীত 5ডাল দুবৰি বন, তাৰপিছত অকণমান কেঁচা হালধিৰ ৰস যদি আপোনালোকে মিহলাই, অকণমান চাউল তিল আৰু অকণমান কেঁচা যিটো নেচাৰেল পিয়ৰ গাখীৰ হয়, সেই গাখীৰ অকণমান গা ধোৱা পানীত, ধৰক আপুনি চাবোন চেম্পু লগাই ভালকৈ গা ধুলে, ফাইনেল লাষ্টত গৈ অকণমান শেষত সেই যিখিনি পানী হ'ব সেই পানীখিনিত অকণমান দুবৰি বন 5টা দি দিব, অকণমান চাউল দিব, অকণমান তিল দিব, অকণমান হালধিৰ ৰস দিব বা হালধি অকণমান গুড়ি, নিয়ম আৰু খুব বেছিকৈ নিদিব। সেইখিনি দি পেলাই আপুনি খুব ধুনীয়াকৈ গা ধুব। ধুই পেলাই আপুনি আপোনাৰ নিজৰ গৃহত হওক বা ওচৰত থকা যিকোনো গণেশ মন্দিৰতে নহওক আপুনি যাব লাগিব। গৈ পেলাই নিজৰ যদি ঘৰত কৰে আপুনি তেতিয়াও হ'ব, যদি গণেশ বাবাৰ ফটো মূৰ্তি বিগ্ৰহ যি আছে তাতো হ'ব, আৰু যদি নাই মন্দিৰত যাব। মন্দিৰত গ'লে খালি আপুনি অভিষেকখিনি কৰাব নোৱাৰিব, অৰ্থাৎ গণেশ বাবাক আপুনি স্নানখিনি কৰাব নোৱাৰিব। যদি
নিজৰ ঘৰত কৰে মূৰ্তি হ'লেও হ'ব ফটো হ'লেও হ'ব বিগ্ৰহ হ'লেও হ'ব বা যদি মূৰ্তি ফটো নাই আপুনি যিকোনো পূজাৰ দোকান বা তেনেকৈ য'ত মূৰ্তি বিক্ৰী হয় তেনেকুৱা জেগাত যাব গৈ পেলাই মানে গণেশ চতুৰ্থী উপলক্ষে মূৰ্তিসমূহ পোৱা যায় আপুনি ক্ৰয় কৰিব কৰি পেলাই আনি পেলাই পঞ্চামৃত বনাব লাগিব পঞ্চামৃত আমাৰ যিসকল নিয়মিত দৰ্শক আপোনালোক সকলোৱে জানে পঞ্চামৃত কি পঞ্চামৃত বুলি কোৱাৰ লগে লগে প্ৰথমতে আহিব গাখীৰ আহিব তাৰপিছত দৈ আহিব তাৰপিছত ঘিউ আহিব তাৰপিছত মৌ আহিব চেনি আহিব এই বস্তুকেইটা একেলগে সংমিশ্ৰণ কৰিলে পঞ্চামৃত হয় ঠিক আপুনি এই বস্তুকেইটা সংমিশ্ৰণ একেলগে কৰিব পাৰে বা এটা এটাকেও কৰিব পাৰে ধৰক আপোনাৰ ঘৰত এখন ভগৱান গণেশ বাবাৰ ফটো আছে সেই ফটোখন খুব ধুনীয়াকৈ আপুনি সেই পঞ্চামৃত দি পেলাই মুছাই ল'ব খুব যে একেবাৰে বেছিকৈ দিব সেনেকুৱা নহয় সেইখিনি ভগৱানক নিয়ম হিচাপে অকণকৈ দিয়া হয় দি পেলাই খুব ধুনীয়াকৈ ফটো মূৰ্তি বিগ্ৰহখিনি পঞ্চামৃত দি পেলাই অভিষেক কৰাই ল'ব বা আপুনি স্নান কৰাই ল'ব লোৱাৰ পিছত আপুনি থাপনাত সেইদিনা ৰাতিপুৱা খুব সোনকালে পূজাখিনি কৰিব অৰ্থাৎ বুধবাৰ দিনা দুপৰীয়া 2:05 আগত পূজাখিনি সম্পূৰ্ণভাৱে শেষ কৰিব লাগিব গতিকে ৰাতিপুৱা খুব মানে গোটেই দিনটোৱে শুভ স্পেচিয়েল তেনেকৈ পাৰ্টিকুলাৰ যে এইটো সময় সেনেকুৱা সময় নিদিওঁ মই আপোনাক কাৰণ বুধবাৰ দিনটোৱে গোটেই দিনটোৱে শুভ কিন্তু 2 বজা আগে পূজাখিনি আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব বুধবাৰ দিনটো গতিকে আপোনালোকে স্নান কৰালে অভিষেক কৰালে কৰোৱাৰ পিছত আপোনালোকৰ থাপনাত এখন হালধীয়া কাপোৰ বা হালধীয়া বস্ত্ৰ আপোনালোকে পাই দিব লাগিব যদি হালধীয়া নেপায় তেতিয়াহ'লে ৰঙা দিব বগা দিব নালাগে বা যদি হালধীয়াও নেপায় ৰঙাও পোৱা নাই তেতিয়াহ'লে আপুনি গ্ৰীণ কালাৰ আপুনি যিকোনো এখন ৰুমাল হওক বা কাপোৰ হওক আপুনি পাই দিব তাৰ ওপৰত আপুনি 5ডাল দুবৰি বন দিব অকণমান চাউল দিব অকণমান তিল দিব অকণমান বেলপাত আনি দিব হালধীয়া ফুল দিব দি পেলাই ভগৱান গণেশ বাবাক ফটোখন বহাই পেলাই আপোনালোকে যিকোনো হালধীয়া ফুল হওক বা ৰঙা ৰঙৰ ৰক্তজবা গণেশ ভগৱানৰ প্ৰিয় হয় হালধীয়া ফুলো প্ৰিয় সেইখিনি দিব বা যদি পাৰে আপোনালোকে যি নীলকণ্ঠ নীলা অপৰাজিতা সেই নীল অপৰাজিতা ফুল দি পেলাই মালা 108টা ফুল দি পেলাই মালা বনাব পাৰে বা দুবৰি বন আপোনালোকে 108টা দুবৰি বন ছিঙি ল'ব সৰু সেই দুবৰি বনখিনি ৰঙা সূতা হালধীয়া সূতা নতুবা আপোনালোকে গ্ৰীণ কালাৰৰ যিকোনো সূতা দি পেলাই মালা বনাই পেলাই ভগৱান গণেশ বাবাক আপোনালোকে পিন্ধাই দিব দিয়াৰ পিছত ভগৱান গণেশৰ প্ৰিয় বস্তু হৈছে মোদক আপোনালোকে নিজেও বনাব পাৰে চেষ্টা কৰিলে যদি নোৱাৰে আপোনালোকে ওচৰত থকা যিকোনো এখন মিঠাইৰ দোকানত যাব গৈ পেলাই আপোনালোকে মোদক কিনি আনিব 5টা নহ'লে আপোনালোকে 9টা 7টা 11টা 28টা 21টা আপোনালোকৰ খাদ্য অনুসৰি কিনি আনিব লগতে হালধীয়া লাড়ু হালধীয়া মিঠাই হালধীয়া ফুল ডালিম সেই বস্তুখিনি দি পেলাই আপোনালোকে ভগৱান গণেশৰ পূজাখিনি কৰিব আৰু যিটো ভগৱান গণেশৰ মন্ত্ৰ একেবাৰে সহজ মন্ত্ৰ ওম গাং গণপতায়ে নমঃ সেই মন্ত্ৰটো সকলোৱে 108 বাৰ মিনিমাম সেইদিনা বহি পেলাই পাঠ কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু সেইদিনা পূজা কৰোঁতে আপোনালোকে এটা বস্তু ন'টিছ কৰিব লাগিব আপোনালোকে যদি পাৰে ৰঙা বস্ত্ৰ পিন্ধিব নহ'লে হালধীয়া বস্ত্ৰ পিন্ধিব নহ'লে সেউজীয়া গ্ৰীণ কালাৰৰ বস্ত্ৰ কাপোৰ কানি ইত্যাদি পিন্ধি পেলাই ভগৱান গণেশৰ যদি পূজা কৰা যায় তেতিয়াহ'লে আপোনালোকৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ সিদ্ধি লাভ হ'ব আপোনালোকে কৰি চাব বহুতখিনি উপকৃত হ'ব মই কোনো বনাই লোৱা ভিডিঅ'সমূহ আপোনালোকৰ মাজত দিবৰ কাৰণে চেষ্টা নকৰোঁ অকণমান ভিডিঅ'টো দীঘল হ'ব সম্পূৰ্ণ বুজি শুনি আপোনালোকে কৰিব যদি বুজা শুনাত কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট কৰিব মই কমেণ্টৰ এনচাৰসমূহ দিম বা ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছ দিয়া থাকে কণ্টেক্ট ডিটেইলছ হোৱাটছআপ নাম্বাৰ দিয়া থাকে হোৱাটছআপৰ মাধ্যমে আপোনালোকে যোগাযোগ কৰি পেলাই বুজি শুনি এই উপায়খিনি কৰিব চাব বহুতখিনি উপকৃত হ'ব পাৰিব আৰু সংকল্পটো কৰি ল'ব সংকল্পৰ অৰ্থটো এইটো কিহৰ কাৰণে আপুনি কৰি আছে যিকোনো এটা নিৰ্দিষ্ট বিষয়ৰ ওপৰত লৈ পেলাই এই পূজা বা এই নিয়মখিনি কৰি চাব খুব বেছি উপকৃত হ'ব এতিয়া আহিম মই যিটো আপোনালোক সকলোৰ কাৰণে ঘৰৰ মংগলৰ উদ্দেশ্যে অৰ্থাৎ আপোনালোকৰ নিজৰ ঘৰখনক সুৰক্ষিত কৰি ৰাখিব কাৰণে বা আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠান বা যিকোনো শুভ কামৰ কাৰণে এটা ৰামবান উপায় দিম কিন্তু তাৰ আগতে দুই এটা সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ বিশেষতঃ 3টা জেগাতে আছে গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলিত আছে আৰু হোজাইত আছে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গোটেই ডিটেইলছখিনি দিয়া থাকে আৰু এটা সুখবৰ আপোনালোকক জনাওঁ যে মোৰ গুৰুজী জ্যোতিষ ভাৰতীৰ অধ্যক্ষ জ্যোতিষ ভাৰতীৰ প্ৰিন্সিপাল আমাৰ সকলোৰে জ্যেষ্ঠ গুৰু তেখেতক বহুতে চিনি পায় তেওঁ কেমেৰাৰ সন্মুখত খুবেই কম আহে অতি সোনকালে আমাৰ চেনেলত আহিব আৰু তেখেতে লিখা কেইখনমান জ্যোতিষশাস্ত্ৰৰ ওপৰত কিতাপ ইতিমধ্যে আমাৰ মাজত আহিছে গতিকে মই ভিডিঅ'ৰ স্ক্ৰীনতো দি দিম আৰু যিসকল ইচ্ছুক ব্যক্তিয়ে ভাবে আমাৰ জ্যোতিষ ভাৰতীৰ অধ্যক্ষ মাননীয় আচাৰ্য শ্ৰীযুত মানিক চন্দ্ৰ শৰ্মা শাস্ত্ৰী
ছাৰ ডাঙৰীয়াৰ কিতাপখিনি মই দি দিম। যদি লাগে আপোনালোকে ভাবে জ্যোতিষ শাস্ত্ৰৰ প্ৰতি আগ্ৰহ আছে, আপোনালোকে কিতাপখিনি ক্ৰয় কৰি নিজৰ বিষয়েও জানিব পাৰিব, লগতে বিভিন্ন গ্ৰহগত সমস্যা হওক যিকোনো ক্ষেত্ৰৰ পৰা আপোনালোকে মানে মুক্তি লাভ কৰিব পাৰিব। যদি কিতাপখিনি ল'ব খোজে ল'ব পাৰিব। এখন হৈছে স্তব কবচ ৰত্নমালা, আৰু এখন হৈছে বিবাহ মাৰ্গদৰ্শন, আৰু এখন হৈছে ভাগ্য বিচাৰত গ্ৰহৰত্ন, আৰু কেইবাটাও কিতাপ আহি আছে মোৰ গুৰুৱে লিখা। তেখেত অসমৰ স্বনামধন্য খুব মানে এজন ডাঙৰ জ্যোতিষী, গভমেণ্ট এষ্ট্ৰলজাৰ, অসম চৰকাৰৰ জ্যোতিষী, ৰাজজ্যোতিষী আচাৰ্য মাণিক চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়াই লিখা। মই ভিডিঅ'ৰ স্ক্ৰীণত দি দিম। আমাৰ নিজৰ ময়ো জ্যোতিষ ভাৰতীৰ ষ্টুডেণ্ট হয়, যিসকলে আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে বা জ্যোতিষ শাস্ত্ৰটো শিকিম বুলি ভাবে আপোনালোকে শিকিব পাৰিব। অসমৰ নামী দামী স্বনামধন্য প্ৰতিষ্ঠিত জ্যোতিষ শাস্ত্ৰ সকলো আমাৰ জ্যোতিষ ভাৰতীৰ পৰা হোৱা তেখেতলোক মেক্সিমাম। আৰু তো যি কি নহওক, এতিয়া যিটো শেষৰ উপায় আপোনালোকৰ মাজত দিম, সেই উপায়টো হৈছে আপোনালোকে এটা তামৰ হওক বা আপোনালোকে পিতলৰ হওক বাতি ল'ব পাৰে, বা আপোনালোকে পাত্ৰ এটা ল'ব পাৰে। আটাইতকৈ বেছি ভাল যদি পাৰে আপোনালোকে এখন গ্ৰীণ কালাৰৰ কাপোৰ ল'ব, লৈ পেলাই তাত অকণমান ধূনা, আমি যি ঘৰত জ্বলাওঁ সন্ধিয়া সময়ত ভগৱানৰ কামত নিয়োজিত ধূনা সকলোৱে গম পায়, সেনেকুৱা অকণমান ধূনা ল'ব। পূজাৰ সামগ্ৰী বা গেলামালৰ দোকানত কিনোতে পায়। অকণমান ধূনা ল'ব, লৈ পেলাই 5টা চুপাৰী বা 5টা তামোল, কেঁচা তামোল, গোটা তামোল হ'ব লাগিব, 5টা তামোল ল'ব, 5টা দুবৰি বন ল'ব, আৰু 5টা হালধি টুকুৰা ল'ব লাগিব। কেঁচা যদি হয় হালধি টুকুৰা খুব বেছি ভাল, যদি নেপায় শুকান হ'লেও চলিব। হালধি যি আমাৰ খোৱা কামত ব্যৱহাৰ হয় সেনেকুৱা হালধি ল'ব। লৈ পেলাই আপোনালোকে আৰু 5টা হালধীয়া ৰঙৰ কৰি পূজাৰ দোকানত নাভি শংকৰ নিচিনা সৰু সৰু কৰি হয়, আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত পাব। আনি পেলাই অকণমান তাত আকৌ 5টা লং দিব। কি ক'লোঁ মই প্ৰথমতে ক'লোঁ, এখন হালধীয়া কাপোৰ বা যিকোনো এটা পাত্ৰ সেই গণেশ চতুৰ্থীৰ দিনা আপোনালোকে কৰিব লাগিব। পূজাখিনি শেষ কৰাৰ পিছত সেইখিনি ভগৱানৰ চৰণত আপোনালোকে দিব লাগিব। এখন কাপোৰত হওক বা আপোনালোকে এটা পাত্ৰত হওক। অকণমান ধূনা ক'লোঁ, তাৰপিছত অকণমান 5টা গোটা চুপাৰী, কেঁচা তামোল ক'লোঁ, আপোনালোকে বাকলিত সহকাৰে আপোনালোকে দিব লাগিব, বা নৰ্মেলি গোটা দিব লাগিব, কটা নিদিব, বা খুব নিখুঁতভাৱে আপোনালোকে চাব লাগিব, খুব ভালকৈ দিব লাগিব। তাৰপিছত আপোনালোকে 5টা দুবৰি বন দিব লাগিব, 5টা হালধিৰ টুকুৰা দিব লাগিব। শুকান হালধি হ'লেও হ'ব, কেঁচা হালধি হ'লে খুব বেছি ভাল হয়। আৰু 5টা আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত হালধীয়া কৰি কিনোতে পোৱা যায়, আৰু 5টা লং। এই বস্তুকেইটা দি পেলাই আৰু এটা কইন দিব, যিকোনো কইন হ'ব পাৰে, 5 টকা, 1 টকা, 2 টকা কইন এটা দিব। দি পেলাই আপোনালোকে কিহৰ কাৰণে এই উপায় বা এই নিয়মখিনি কৰিব খুজিছে, সেই বস্তুখিনি গোটেইখিনি, ধৰক আপোনাৰ চাকৰি হোৱা নাই, ধৰক আপুনি বেমাৰৰ পৰা মুক্তি লাভ কৰা নাই, ধৰক আপোনাৰ আৰ্থিক উন্নতি হোৱা নাই, বা সন্তানৰ ক্ষেত্ৰত শুভ হোৱা নাই, গোটেইখিনি সেই যে কাপোৰ বা সেই পাত্ৰটোত যিখিনি বস্তু দিলে সেইখিনিৰ মাজত আপুনি কওক যে ভগৱান গণেশ বাবা, মই এই কামৰ কাৰণে বা এই মানে বিপদৰ কাৰণে এই বস্তুখিনি কৰিব খুজি আছোঁ, গতিকে আপোনাৰ চৰণত মই শৰণাগত হৈছোঁ। এইখিনি কৈ পেলাই ওম গাং গণপতায় নম এই মন্ত্ৰটো আপোনালোকে 108 বাৰ কৰি চাব। বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। আৰু অনুগ্ৰহ কৰি সকলোৱে সেই দিনটো আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিব। আৰু গণেশৰ যিখন অস্তোত্ৰৰ মানে শতনাম হয়, সেই শতনামখন পাঠ কৰিবৰ কাৰণে চেষ্টা কৰিব। গণেশ ভগৱানৰ বিভিন্ন মন্ত্ৰ স্তোত্ৰম যিখিনি আছে, ইউটিউব হওক, গুগল হওক, য'ত যেনেকৈ সুবিধা হয় আপোনালোকে শুনিবৰ কাৰণে চেষ্টা কৰিব। গতিকে আপোনালোকে কৰি চাব, বহুতখিনি উপকৃত হ'ব পাৰিব। আৰু এটা উপায় মই শেষত আপোনালোকৰ মাজত দিবলৈ গৈ আছোঁ, আপোনালোকে সকলোৱে কৰি চাব। খুব বেছি শুভ ফল পাবলৈ আপোনালোকে সক্ষম হ'ব। এটা তামৰ কপাৰৰ বাতি হ'ব লাগিব, বেলেগ যিকোনো ধাতুৰ বাতি বা পাত্ৰ হ'লে নচলিব, কেৱল মাত্ৰ কপাৰৰ এটা বাতি হ'ব লাগিব। তাত অকণমান আপোনালোকে গংগাজল ল'ব, অকণমান গোলাপ জল ল'ব, অকণমান হেৰি দি দিব, অগৰু পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত অগৰু কিনোতে পায়, গোলাপ জলো কিনোতে পায়, আৰু গংগাজলো আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত পাই যাব। পূজাখিনি কৰাৰ পিছত আপোনালোকে বা পূজাখিনি কৰাৰ আগতো এই বস্তুখিনি এটা তামৰ বাতি ল'ব, লৈ পেলাই তাত অকণমান গংগাজল দিব, অকণমান আপুনি গোলাপ জল দিব, অগৰু অকণমান দিব, অকণমান হালধি, কেঁচা হালধিৰ ৰস হ'ব লাগিব, শুকান হালধি গুড়ি মিহলালে নহ'ব। কেঁচা হালধি যিকোনো জেগাৰ পৰা ক্ৰয় কৰি বা যিকোনো শাক পাচলি বজাৰৰ পৰা আপুনি ক্ৰয় কৰি আনিব লাগিব। কেঁচা হালধি আনি পেলাই অকণমান পেষ্ট কৰি পেলাই ৰস ওলাই পেলাই ভগৱান গণেশৰ চৰণত অকণমান সময় থ'ব লাগিব। আৰু লগতে তাত 5টা দুবৰি বন, অকণমান হালধীয়া ফুল বা তেনেকুৱা যদি পাৰে আপোনালোকে নীলা ফুল বা নীলা অপৰাজিতা ফুল বা বগা অপৰাজিতাটো দিব পাৰে। দি পেলাই আপোনালোকে
সেই বস্তুখিনি নি পেলাই অকণমান গোটেই ঘৰটো আপোনালোকে ছটিয়াই দিব। খালি আপোনালোকে টয়লেট কিটচেন ইত্যাদিত ব্যৱহাৰ নকৰিব। বাকী আপোনালোকে বেডৰুম গোটেই ঘৰখনত আপোনালোকে গোটেই বাউণ্ডেৰীত আপোনালোকে দেখুৱাই দিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ পৰা বিভিন্ন কামত যে বাধা হৈ থাকে, ভগৱান গণেশ বাবাৰ আশীৰ্বাদত বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। আপোনালোকে কৰি চাব, বহুত উপকৃত হ'ব পাৰিব। মই দায়িত্ব সহকাৰে কওঁ, আমাৰ ভিডিঅ'ৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হৈছে। আৰু সেইদিনা অনুগ্ৰহ কৰি আপোনালোকে সকলোৱেতো নিৰামিষ খাবই, আৰু সেইদিনা যিমান পাৰে আপোনালোকে ঘিউৰ চাকিখিনি জ্বলাবৰ কাৰণে চেষ্টা কৰিব। সেইদিনা কোনো মিঠাতেল বা তিল তেলৰ চাকি নজ্বলাব আপোনালোকে। ভগৱানক আমি ঘিউৰ চাকি 5 গছি ঘিউৰ চাকি মিনিমাম আমি জ্বলাব লাগে। সেই দিনটো বুধবাৰ দিনটো পুৱা গধূলিকৈ দুবাৰ 5 গছি চাকি জ্বলাই দিব। আৰু ৰাতিপুৱালৈ যদি পূজা কৰিছে, সন্ধিয়ালৈ অকণমান কৰ্পূৰ জ্বলাই পেলাই বা ঘিউ চাকি জ্বলাই পেলাই আপুনি সেনেকুৱা আৰতি কৰি দিব লাগিব। চাকি ধূপ চাকি জ্বলাই পেলাই সেইখিনি কৰিব। আৰু লগতে গণেশ বাবাৰ পূজাৰ লগতে মা আদিশক্তি বা শিৱ বাবাক, অৰ্থাৎ তেখেতৰ পিতৃ আৰু মাতৃক মা পাৰ্বতী আৰু শিৱ বাবাকো আপোনালোকে সেইদিনা অকণমান পূজাখিনি কৰিব লাগিব। আশা কৰি ভিডিঅ'ৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব। যদি কিবা বুজাত অসুবিধা হৈছে আপোনালোকে নিশ্চয়কৈ আমাৰ লগত যোগাযোগ কৰি পেলাই এই উপায় বা নিয়মখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব। গতিকে ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে সকলোকে পুনৰবাৰ সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লগৰ সমনীয়া, লগ বন্ধু সকলোলৈকে, আত্মীয় স্বজন প্ৰিয়জনলৈ শ্বেয়াৰ কৰিব। আৰু সকলোলৈকে গণেশ চতুৰ্থীৰ বহুত হিয়া ভৰা শুভেচ্ছা থাকিল। ভগৱান গণেশ বাবাৰ আশীৰ্বাদত আপোনালোকৰ জীৱনত কাটি যাওক অপয়া অমংগল, গোটেইখিনি সুখ শান্তি সমৃদ্ধি বৃদ্ধি হওক, তাৰ কামনাৰে আজি ভিডিঅ'টো ইমানেই। শেষৰ বাৰ সকলোলৈকে হৰ হৰ মহাদেৱ, জয় মা কালী, জয় মা কামাখ্যা, জয় শ্ৰীৰাম, ধন্যবাদ।